এই ডিভাইচটোৱে আমাৰ লাইফটো বহুত ইজি কৰি দিলে। মই আপুনি দেখা পাই থকা সেই পেন ড্ৰাইভটোৰ কথা কোৱা নাই, মই কৈ আছোঁ সেই USB পৰ্টটোৰ কথা। চ' ফ্ৰেণ্ডছ, মোৰ নাম হ'ল ৰাকেশ আৰু স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেলটোলৈ। ইউনিভাৰ্চেল চিৰিয়েল বাছ বা USB ইনভেণ্ট কৰিছিল এজন ভাৰতীয়ই। তেওঁ হ'ল মিষ্টাৰ অজয় ভাট। এটা সময় আছিল যেতিয়া কম্পিউটাৰৰ সকলোবোৰ পাৰ্ট আৰু এচেছৰিজৰ কাৰণে ডিফাৰেণ্ট পোৰ্ট আৰু ৱায়াৰৰ প্ৰয়োজন হৈছিল। কিন্তু জানুৱাৰী 1996ত অজয় ভাটৰ USB ইনভেনশ্যনটো কম্পিউটাৰ ৱৰ্ল্ডৰ কাৰণে এটা টাৰ্ণিং পইণ্ট আছিল। অজয় ভাটে চাগে কোনোদিনে ভবাই নাছিল তেওঁৰ এই ইনভেনশ্যনটো ইমান ইউজফুল, পপুলাৰ আৰু ছাকচেছফুল হৈ যাব। অজয় ভাট ইণ্ডিয়ান আছিল, বাট তেওঁ এই ইনভেনশ্যনটো ইণ্টেল কোম্পানীটোৰ ফালৰ পৰা কৰিছিল, কাৰণ তেওঁ ইণ্টেলৰ এজন ইঞ্জিনিয়াৰ আছিল। বৰ্তমানেও USBৰ যিবোৰ নতুন ভাৰ্জন আহে সকলোবোৰ ইণ্টেলৰ ফালৰ পৰাই আহে। যেতিয়া চিৰিয়েল আৰু পেৰেলেল পৰ্টছবোৰে 100 কিলোবাইটছৰ পৰা 450 কিলোবাইটছ পাৰ ছেকেণ্ডৰ স্পীড দিছিল, কিন্তু USB 1.0 যিটো 1996ত প্ৰথম ভাৰ্জন আছিল, সেইটোৱে 12 মেগাবাইটছলৈ স্পীড দিছিল। সেইটো সময়ত 12 মেগাবাইটছেই বহুত এটা স্পীড আছিল, কাৰণ আপুনি ভাবিছে যিবিলাক ৰেগুলাৰ ৱায়াৰ আছিল সেইবিলাকে 100 KB পৰা 450 মাত্ৰ KBলৈ স্পীড দিছিল। বৰ্তমান ডাউনলোডিং স্পীডতকৈও কম। চ' 1998ত অহা এপলৰ iMac G3 প্ৰথম কমাৰ্চিয়েল কম্পিউটাৰ আছিল, য'ত প্ৰথমবাৰৰ বাবে USB পৰ্ট ইউজ কৰা হৈছিল বা USB থকা ৱায়াৰবোৰ ইউজ কৰা হৈছিল। তাৰপিছত 2000 চনত আহিল USB 2.0 আৰু এতিয়া আমি বৰ্তমান ব্যৱহাৰ কৰি আছোঁ USB 3.2। ইয়াৰ স্পীড এপ্ৰক্স 20 গিগাবাইটছ মানে GB পাৰ ছেকেণ্ড হৈ যায়। বৰ্তমানতো আমি বহুতখিনি ভালেই ব্যৱহাৰ কৰি আছোঁ। আচলতে USBৰ বহুত কেইটা ভাগ আছে। মই আপোনালোকক চাৰ্ট এখন দেখাই দিওঁ, আপোনালোকে চাৰ্টখন চাই লওক। এতিয়ালৈ যিমানবোৰ USB আছে সকলোবোৰকে তিনিটা মেইন টাইপছত ভাগ কৰিব পাৰি: ষ্টেণ্ডাৰ্ড, মিনি আৰু মাইক্ৰ'। ষ্টেণ্ডাৰ্ডত আকৌ তিনিটা ভাগ আছে: A, B আৰু C। ষ্টেণ্ডাৰ্ড টাইপ A USB, আপোনালোকে কিছুমান ভিডিঅ'ত চাগে শুনিছে ষ্টেণ্ডাৰ্ড USB টাইপ A বুলি কয় আৰু ষ্টেণ্ডাৰ্ড টাইপ A USB বুলিও কয়। চ' ইয়াৰ মেক্সিমাম ইউজ হয় ফোনবোৰৰ যিবোৰ চাৰ্জিং কেবল আছে তাৰ যিটো ডাঙৰ ছাইড হয় সেইটো ষ্টেণ্ডাৰ্ড USB টাইপ A সেইটোকে কয়, আৰু এইটো বৰ্তমানতো জানেই সকলোতে এইটো পৰ্টেই ইউজ কৰা হয়। তাৰপিছত আহিল ষ্টেণ্ডাৰ্ড USB টাইপ B। এইটো মেইনলি প্ৰিণ্টাৰত ইউজ কৰা হয়, বাট আৰু কিছুমান ডাঙৰ ডিভাইচতো ব্যৱহাৰ কৰা হয়। এই টাইপ বিৰ কথা মই বেছিকৈ ক'ব নাযাওঁ, কাৰণ এইটো আমাৰ ডে টু ডে লাইফত বেছি ইউজ নহয়। হ'ব পাৰে যাৰ প্ৰিণ্টাৰ আছে তেওঁলোকে ইউজ কৰিব পাৰে, কিন্তু বৰ্তমান মেক্সিমাম মানুহৰ হাতত প্ৰিণ্টাৰ নাই অসমৰ। ইয়াৰ পিছত আহে USB টাইপ C। এইটো ইণ্ডিয়াত অহা বেছি দিন হোৱা নাই, কিন্তু বৰ্তমান টাইপ C কেবলৰ পপুলাৰিটি ডে বাই ডে ইণ্ডিয়াত ইনক্ৰিজে হৈ গৈছে। আপোনালোকে চাব পাৰে সকলোকে টাইপ C কেবল লাগে, টাইপ C পৰ্ট লাগে। কাৰণ হ'ল ইয়াৰ স্পীড আৰু ইউজাৰ ফ্ৰেণ্ডলি। মই কিয় কৈছোঁ, আপোনালোকে আপোনাৰ নৰ্মেল যিটো USB, মিনি USB সেইটো চাই লওক, মাইক্ৰ' USB আন্ধাৰত চাই কিনে ভৰাব লাগিব আপোনাৰ চাৰ্জিং পৰ্টটোত। কিন্তু USB-Cৰ কোনো উল্টা চিধা নাই, আপুনি জাষ্ট পুট কৰিলে হ'ল, ডাইৰেক্ট কানেক্ট হৈ যায়। চ' এইটোৱে এটা প্লাছ পইণ্ট হয়, ডাঙৰ প্লাছ পইণ্ট এইটো, সেইকাৰণে মানুহ বেছি প্ৰিফাৰ কৰে এইটো। ইয়াৰ পিছত আহে মিনি USB টাইপ A, B আৰু AB, মানে A B এক্সট্ৰা হয় আৰু AB একেলগে। এই গোটেইকেইটা টাইপৰ USB বৰ্তমান বিশেষ ইউজ নহয়। এইকেইটাও মোবাইল চাৰ্জাৰ কেবলৰ সৰু পিনটোৰ দৰে হয়। আগতে ইয়াৰ ইউজ মোবাইলতো ইউজ কৰা হৈছিল, বাট এতিয়া ইয়াৰ ইউজ অকল ডিজিটেল কেমেৰাতে ইউজ হয়, বা ডিজিটেল কেমেৰাটো চাগে বহুত কমেই ইউজ হয়। ইয়াৰ পিছত আহে মাইক্ৰ' USB টাইপ B আৰু AB। এই AB চাগে আপোনাৰ খেলি মেলি লাগি আছে, মই সকলোবোৰ ডিছপ্লেত দেখাই দি আছোঁ ছেপাৰেটলি, যাতে আপোনাৰ সুবিধা হ'ব। আপোনালোকে চাগে ভাবি আছে যে ইমানবোৰ একেধৰণৰ পিন বনোৱা কি দৰকাৰ আছিল। ইয়াৰ এনচাৰ হ'ল ভল্টেজ। ডিফাৰেণ্ট পিনবোৰে ডিফাৰেণ্ট ভল্টেজ কেৰি কৰে, আৰু ঠিক তেনেদৰে সকলোবোৰ ডিভাইচৰে বেটেৰী বেলেগ হয়, আৰু কাৰেণ্ট ইনপুট পাৰ্চেণ্টেজো বেলেগ হয়। আচলতে মই যদি USBৰ টেকনিকেল টাৰ্মত বুজাব যাওঁ তেন্তে এই ভিডিঅ'টো বহুত ডাঙৰ হৈ যায়, আৰু এই ভিডিঅ'টো ডাঙৰ কৰাৰ কোনো প্ৰয়োজনো নাই, কাৰণ ইমান টেকনিকেল টাৰ্মত আমাৰ বুজাৰ কোনো দৰকাৰো নাই। মই জাষ্ট আপোনাক দেখাই দিছোঁ যে কোনবোৰ USB ক'ত ব্যৱহাৰ কৰা হয়, যাতে আপোনালোকে কেতিয়াবা USB পৰ্টটো দেখিয়ে ক'ব পাৰে যে ইয়াতে এইটো USB কেবলডাল ইউজ হ'ব, বা এই কেবলটো এইটো পৰ্টত লগোৱা যাব। কাৰণ কম্পিউটাৰ মাডাৰবোৰ্ডত বিভিন্ন ধৰণৰ পৰ্ট আছে, আৰু মেক্সিমামতে USB পৰ্টেই ইউজ কৰা হয় বৰ্তমান। চ' ফিউচাৰত যদি বা বৰ্তমানো যদি ইউজ কৰি আছে এই কম্পিউটাৰ, তেন্তে আপোনালোকৰ বহুত কামত আহিব এই ভিডিঅ'টো। ত' ভিডিঅ'টোলৈ আগবাঢ়ো।
কিছুমান কোম্পানীয়ে তেওঁলোকৰ মোবাইল ফোনবোৰ যিবোৰ মানে মোবাইল ফোনৰ কোম্পানী আছে তেওঁলোকৰ মোবাইল ফোনবোৰ কম টাইমত বেছি চাৰ্জ কৰাৰ কাৰণে এই টেকন'লজিবোৰকে ৰিমডিফাই কৰি বেলেগ নাম দি মাৰ্কেটত লঞ্চ কৰিছে। যেনেকৈ কোৱালকমৰ আছে কুইক চাৰ্জ। আচলতে কোৱালকমৰ মোবাইল ফোন নাই, কোৱালকমে প্ৰচেছৰ বনায় ফোনবিলাকৰ কাৰণে। শুনিছে চাগে স্নেপড্ৰেগন 730G বহুত আছে, স্নেপড্ৰেগন এইবিলাক কোৱালকমৰে হয়। আৰু আছে অপ'ৰ ছুপাৰ বুক ফ্লেছ চাৰ্জ, আৰু আছে ওৱান প্লাছৰ ৱাৰ্প চাৰ্জ, আৰু বহুত এনেধৰণৰ বহুত আছে মাৰ্কেটত, আপোনালোকে চাব পাৰে। আৰু সকলোবোৰৰে মাইক্ৰ' USB পৰ্টটো বেলেগ হয় ডিজাইন, কিন্তু মাইক্ৰ' USB হয় বা টাইপ চি হয়, কিন্তু অলপমান তেওঁলোকে ৱায়াৰৰ মডিফিকেশ্যন কৰে বা বেলেগ ধৰণে কিবা কৰে। আগষ্ট 2019 চনত USB 4.0 ৰিলিজ কৰি দিছে, আৰু ইয়াৰ মেক্সিমাম স্পীড 40 Gbps বুলি গম পোৱা গৈছে। 40 Gbps ভাবকচোন, এটা কিমান এমাউণ্টৰ স্পীড হয়। কিন্তু ইণ্ডিয়াত ইয়াৰ অহাৰ চান্স বহুতেই কম, মানে আহিব কিন্তু দেৰি হ'ব। ইয়াৰ বাহিৰে USB-ৰ এটা ৱায়াৰলেছ ভাৰ্জনো আছে, আৰু মানে ইয়াৰ মাৰ্কেটত বেছি ইউজ নহয়। ইয়াৰ কাৰণ হ'ল ইয়াৰ স্পীড আৰু ডিষ্টেঞ্চ। মানে ইয়াৰ স্পীড বহুতেই কম আৰু ডিষ্টেঞ্চটো কভাৰ বেছি নকৰে। ৱাইফাই মানে যিখিনি ডিষ্টেঞ্চ কভাৰ কৰে সেইটো বেছি ডিষ্টেঞ্চ কভাৰ নকৰে, আৰু বৰ্তমান মানে ৱায়াৰলেছৰ ক্ষেত্ৰত ৱাইফাই বহুত ওপৰত আছে। চ' ভিডিঅ'টো ইয়াতে সামৰি নিমালে। যদি ভিডিঅ'টোৰ পৰা নতুন কিবা শিকিবলৈ পালে তেন্তে লাইক কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম এটা নতুন ভিডিঅ'লৈ। তেতিয়ালৈ ষ্টে ছেফ, ষ্টে